Hello everyone, Assalamu alaikum. পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত হাজিৰ হলো। আজি আকৌ এটা ফ্ৰকৰ ওপৰত ডিজাইন কৰিম। সেইটো আপোনালোকক দেখুৱাম ডিজাইনটো মই কেনেকুৱাকৈ কৰিছো আৰু ফ্ৰকটো কেনেকুৱাকৈ বনাইছো সেইটো আজি আগতে দেখুৱাই লওঁ। হাতত এনেকৈ ফ্ৰিল লগাই দিছো আৰু কঁকালতো এনেকুৱাকৈ এক লাইন এটা ফ্ৰিল লগাই দিছো। ফ্ৰকটো দেখিবলৈ বহুত ধুনীয়া হৈছে আৰু ইয়াত লেছ দি মই ডিজাইন কৰিম। মাল্টি কালাৰ লেছ লৈছো আৰু লেছবিলাক প্ৰথমে মই ধুনীয়াকৈ কাটি ল'ম। ভিডিঅ'টো চাই থাকক শেষলৈকে, নিশ্চয় ভাল পাব আৰু ডিজাইনটো সম্পূৰ্ণ হ'লে পিছত আপোনালোকক দেখুৱাই দিম ভিডিঅ'ৰ লাষ্টত। তো ভিডিঅ'টো চাই থাকিলে গম পাব ডিজাইনটো কেনেকুৱা হৈছে। আৰু ইয়াতে দেখিবলৈ পাইছে লেছত সূতাবিলাক কোনবিলাক ওলাই আছে এইবিলাক মই কাটি ল'ম ধুনীয়াকৈ। তেতিয়াহ'লে ফুলটো দেখিবলৈ ভাল লাগিব আৰু কামৰ ফিনিচিংটো ভাল হ'লে দেখিবলৈ ভাল লাগে বস্তু এটা। আৰু যেতিয়ালৈকে কামবিলাক ফিনিচিং নহয় মোৰ কিন্তু ভাল নালাগে, কাৰণে মই অলপ দেৰি লাগিলেও কামবিলাক ভালকৈ কৰিবলৈ চেষ্টা কৰোঁ। আৰু ইয়াতে মই ফুলবিলাক আঠা লগাই দি আছোঁ। তো প্ৰথমে তলত এটা কাপোৰ দি লৈছোঁ যাতে তলৰ কাপোৰটো নষ্ট নহয় আঠাৰে। আৰু ইয়াতে মই পেঞ্চিল এটাৰে অলপ হেঁচি হেঁচি ভালকৈ লগাই দিছোঁ যাতে ভালকৈ লাগি যায় আঠাটো। তো এতিয়া মই ফুলবিলাক আঠা দি লগাই লৈছোঁ আৰু পাতবিলাক মই গ্লিটাৰ জেল পেনেৰে আঁকি লৈছোঁ ধুনীয়াকৈ। এতিয়া মই পাতবিলাক ফেব্ৰিক কালাৰেৰে পেইণ্ট কৰি দিম। ইয়াতে মই কোনো ধৰণৰ শ্বেডিং কৰা নাই, চিম্পল পাতত অকল কালাৰটোৱে ফিল কৰি গৈছোঁ। বহুত সহজ এনেকুৱা ডিজাইন বনাবলৈ আৰু এই ফ্লাৱাৰ লেচেদি যিকোনো ড্ৰেছ বনালে দেখিবলৈ বহুতেই ভাল লাগে আৰু সহজো হয় কৰিবলৈ আৰু সোনকালে হৈ যায়। তো এনেকুৱা ফ্লাৱাৰ লেচেৰে যিকোনো ড্ৰেছ আপুনি ডিজাইন কৰিব পাৰিব। ডাঙৰ ছোৱালীবিলাকৰ কাৰণে বা কুৰ্তিবিলাকৰ ওপৰত লেচ দি ডিজাইন কৰিব পাৰিব। আৰু এনেকুৱা ভিডিঅ' যদি চাব বিচাৰে মোৰ চেনেলত আৰু ভিডিঅ' আছে, আপোনালোকে চাব পাৰে। আৰু কেনেকুৱা ডিজাইন আপোনালোকৰ ভাল লাগে কমেণ্ট কৰি জনাব। আৰু ইয়াতে ফুলৰ মাজত মই অলপ হোৱাইট কালাৰেৰে কালাৰ কৰি দিছোঁ, তাতে ফুলটো দেখিবলৈ আৰু বেছি ধুনীয়া হয়। এয়া সম্পূৰ্ণ ফ্ৰকৰ ডিজাইনটো। বুকুৰ অংশটো মই এনেকুৱাকৈ চেম ডিজাইন কৰি দিছোঁ। ফ্ৰকটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এই ফ্ৰকটো বনাইছোঁ 2x2 ৰুবিয়া কাপোৰেৰে। 3 বছৰীয়া ছোৱালীয়ে পিন্ধিব পাৰিব তেনেকুৱা চাইজৰ এটা ফ্ৰক। ভিডিঅ'টো ভাল লাগিলে এটা লাইক দিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ। আল্লাহ হাফিজ।